নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিন একৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শৰীয়তৰ দৃষ্টিত তকদিৰ বা যাক আমি ভাগ্য বুলি কওঁ, কোৰআন আৰু হাদিছৰ ৰচনীত অলপ পৰ্যায়ক্ৰমে আলোচনা কৰোঁ। দেখক যে শৰীয়তৰ পৰিভাষাত তকদিৰ হৈছে আল্লাহ তাআলাৰ সেই ইলম আৰু সিদ্ধান্তক বুজোৱা হৈছে যিবিলাক এই পৃথিৱী বা কায়নাত আৰু ইয়াৰ ভিতৰত যিমান সৃষ্টি আছে এইবিলাক নিজৰ ৱজুদ বা নিজৰ আকাৰত অহাৰ আগতেই সিদ্ধান্ত কৰি ৰখা হৈছিল। এতিয়া আহিছোঁ তকদিৰৰ প্ৰকাৰ কেইটা। দেখক যে তকদিৰৰ প্ৰকাৰ দুটা। প্ৰথমটো হ'ল তকদিৰে মুবৰম আৰু আনটো হ'ল তকদিৰে মুআল্লাক। তকদিৰে মুবৰম হ'ল সেই শেষ আৰু আখৰি সিদ্ধান্ত বা ফাইছলাক বুজোৱা হৈছে যিবিলাক আল্লাহৰ তৰফৰ পৰা, আল্লাহৰ হুকুমৰ পৰা লৌহে মাহফুজত লিখি ৰখা হৈছিলে আৰু যিবিলাকৰ ক্ষেত্ৰত তবদিলি বা পৰিৱৰ্তন নামুমকিন বা অসম্ভৱ। হাদিছে পাকৰ আলফাজ ৰফিআতিল আকলাম ৱা জুফাতিছ ছুহুফ, অৰ্থাৎ তকদিৰ যি কলমৰ দ্বাৰা লিখা হৈছিলে সেই কলম উঠাই লোৱা হ'ল আৰু যি চিয়াহীৰ দ্বাৰা তকদিৰৰ ফাইছলা বা সিদ্ধান্তবিলাক লিখা হৈছিলে সেই চিয়াহী শুকাই গ'ল। গতিকে এতিয়া আৰু কোনো ধৰণৰ পৰিৱৰ্তন বা তবদিলি তকদিৰৰ ক্ষেত্ৰত সম্ভৱ নহয়। দ্বিতীয় কিচিমটো হ'ল তকদিৰে মুআল্লাক, অৰ্থাৎ আল্লাহৰ তৰফৰ পৰা এইটো ৱাদা আছে যে কোনো বান্দাহে বা ব্যক্তিয়ে যদি ইচ্ছা কৰে বা বিচাৰে যে কোনো নেক আমল আৰু দুৱাৰ দ্বাৰা নিজৰ তকদিৰ আল্লাহৰ হুকুমত বদলি বা পৰিৱৰ্তন কৰিব পাৰিব। কিয়নো আল্লাহ তবাৰক তাআলাৰ ইৰশাদ সূৰা ৰাদ আয়াত নম্বৰ 39, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়ামহুল্লাহু মা ইয়াশাউ ওয়া युस्बितु इंदहु उम्मुल किताब। मिटाता है अल्लाह जो चाहे और बाकी रखता है और इसके पास है असल किताब। উলামা কেৰাম সকলে এই আয়াতৰ তাফসীৰত লিখিছে যে আল্লাহে যদি ইচ্ছা কৰে মিটাইও দিব পাৰে আৰু যদি ইচ্ছা কৰে বাকিও ৰাখিব পাৰে, আৰু তেখেতৰ ওচৰতে আচল কিতাব यानी লৌহে মাহফুজ আছে। ইয়াৰ লগতে তিৰমিজি শৰীফৰ এটা হাদিছ, লা ইউৰাদ্দুল কদাআ ইল্লা দুআ, सिर्फ दुआ ही तकदीर को टालती है। যদি কোনো ব্যক্তিয়ে ইচ্ছা কৰে যে নিজৰ দুৱাৰ দ্বাৰা নিজৰ তকদীৰ পৰিৱৰ্তন আল্লাহৰ হুকুমত কৰিব পাৰিব। আল্লাহ পাকে নিজৰ ইলমৰ দ্বাৰা যিবিলাক হ'বলগীয়া আছে এইবিলাক প্ৰথমৰ পৰাই তেখেতৰ হুকুমত লৌহে মাহফুজত লিখি ৰখা হৈছে আৰু বান্দাহক মজবুৰ বা বাধ্যও কৰোৱা নাই যে অমুক কামটো কৰিবই লাগিব। ইয়াৰ বিপৰীতে বান্দাহক ফ্ৰী উইল বা মুক্ত ইচ্ছা দিয়া হৈছে। এতিয়া যদি কোনো মানুহে বেয়া কাম কৰে তেন্তে ইয়াৰ কাৰণ এইটো নহয় যে আল্লাহ পাকে ইয়াৰ ফাইছলা বা সিদ্ধান্ত কৰি ৰাখিছে আৰু তাৰ কাৰণে মানুহজনে বদ আমল কৰি ল'লে। প্ৰকৃততে ভৱিষ্যতে বান্দাহে এনেকুৱা এটা কাম কৰিব আৰু আল্লাহ আলিমুল গাইব হয়, অৰ্থাৎ প্ৰত্যেকটো বস্তু তেখেতে জানে, সেয়েহে লৌহে মাহফুজত এইটো লিখি ৰখা হৈছে। এটা হাদিছৰ খোলাসা এনেকুৱাকৈ আছে যে ইনচানৰ তকদীৰ বিল আখিৰ সেই ব্যক্তিজনৰ ওপৰত গালিব বা প্ৰভাৱ পৰিব। তেতিয়া সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম সকলে প্ৰশ্ন কৰিলে, তেতিয়াহ'লে আমি তকদীৰৰ ওপৰতে ভৰসা বা নিৰ্ভৰ কৰি থাকোঁ আৰু নেক আমল কৰাৰ কি প্ৰয়োজন আছে? তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে নহয়, নেক আমল মুসলসল লাগাতাৰ তোমালোকে কৰি থাকা, কিয়নো তেতিয়া আশা কৰিব পাৰি যে সেই নেক আমল কৰি থকাৰ অৱস্থাতেই তোমালোকৰ মত আহিব আৰু খাতমা বিল খাইৰ হ'ব। সৰ্বশেষত এটা কথা আমি মনত ৰাখিব লাগে যে তকদীৰৰ ওপৰত বহুত বেছি গৌৰ ফিকৰ বা চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত হাদিছত মনা কৰা হৈছে। সেয়েহে মানুহৰ কাৰণে এইটো উচিত যে তকদীৰ বা ভাগ্যৰ ওপৰত ইমান আনিব লাগে। যিহেতু আমি সৰুকালত থাকোঁতে ইমানে মুফাssal পঢ়িছিলোঁ, য'ত কোৱা হৈছে যে আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া रुसुलिহি ওয়াল ইয়াউমিল আখিৰি ওয়াল কদৰি খাইৰিহি ওয়া শাৰৰিহি মিনাল্লাহি তাআলা ওয়াল বা'সি বা'দাল মাউত। যাৰ অৰ্থ হ'ল যে মই ইমান আনিছোঁ আল্লাহৰ ওপৰত আৰু তেখেতৰ ফৰিস্তাসকলৰ ওপৰত আৰু তেখেতৰ কিতাপবিলাকৰ ওপৰত আৰু ৰাছুলসকলৰ ওপৰত আৰু কিয়ামতৰ দিনৰ ওপৰত আৰু ভাল বেয়া তকদীৰৰ ওপৰত আৰু মৰাৰ পিছত জিন্দা হোৱাৰ ওপৰত। গতিকে আল্লাহ তবাৰক তাআলাই আপোনাক মোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক আৰু যিখিনি আমাৰ তকদীৰ বা ভাগ্যত আল্লাহে লিখি ৰাখিছে এইখিনিৰ ওপৰত ইমান অনাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।